হয় নামাজ পঢ়িব পাৰে আপুনি য'ত মন যায় তাতে নামাজ পঢ়িব পাৰিব এই কথাষাৰ আমাৰ হাদিছত আহিছে উল্লেখ আছে কিন্তু ইয়াৰ অৰ্থ এয়াই নহয় যে আপুনি এটা বজাৰতো নামাজ পঢ়া আৰম্ভ কৰি দিব মাছৰ বজাৰত আৰম্ভ কৰি দিব সবজি বজাৰত আৰম্ভ কৰি দিব ট্ৰেইনত আৰম্ভ কৰি দিব বাছত আৰম্ভ কৰি দিব আৰে নামাজ ইমান পবিত্ৰ বস্তু তেনে স্থানত পঢ়িব নেকি আপুনি নামাজ এই নামাজকটো অপমান কৰা হৈছে এটো ধৰ্মক অপমান কৰা হৈ আছে আপুনি পবিত্ৰ স্থানত গৈ পঢ়ক না মছজিদত পঢ়ক ঘৰত পঢ়ক আপোনাৰ পাৰ্সোনেল কোনবা জায়গা আছে তাত পঢ়ক পাৰ্সোনেল ট্ৰেইন আছে যদি তাত পঢ়ক পাৰ্সোনেল কাৰ আছে পাৰ্সোনেল বাছ আছে আপুনি তাত পঢ়ক কিন্তু এনেকুৱা এখন বাহন এনেকুৱা এটা জায়গা যত বিভিন্ন ধৰণৰ ব্যক্তিসকল আহা যোৱা কৰি আছে তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ আছে সেই ব্যক্তিসকলক বাধা দি তেওঁলোকৰ কামখিনি ৰখাই দি আপুনি নামাজ পঢ়াটো হেতু কেনেকুৱা ধৰণৰ কৰ্ম আকৌ হেতুটো ইছলামত কতো নাই বন্ধুসকল এটা সাম্প্ৰদায়িক ৰূপ দিব চেষ্টা কৰিব যে হিন্দু ব্যক্তিসকলে মুছলমান ব্যক্তিসকলক নামাজ পঢ়াত বাধা দিছে ট্ৰেইনত তেওঁলোকে কত অধিকাৰ পালে এতিয়া কি মুছলমান ব্যক্তিসকলে ট্ৰেইনতো নামাজ পঢ়িব নোৱাৰিব নেকি তেওঁলোকৰ তাতো বাধা দিব নেকি তেওঁলোকক তেনে কিছুমান মন্তব্য বহুতেই কৰিব কৰি পেলাই এটা বেলেগ দিশত ঘটনাটোক লৈ যাব চেষ্টা কৰিব কিন্তু মই শ্ৰদ্ধা ৰাইজ কেতিয়াবা আমাৰ কিছু কৰ্মই আমাৰ ধৰ্মক বহু অপমান কৰে বহু লজ্জিত কৰে আমি কিন্তু সেই কথাকাৰ অনুভৱ কৰিব নোৱাৰো আমি ভাবো আমি শুদ্ধ কৰ্ম কৰি আছো আমি ভাল কৰ্ম কৰি আছো আমি ধৰ্মীয় কৰ্ম কৰি আছো আমাৰ অধিকাৰো আছে কৰাৰ গতিকে ইয়াতটো কোনো ভুল নাই আমি তেনে এটা ভাব মনত ৰাখো কিন্তু আসলতে যদি আমি কথাষাৰ গভীৰভাৱে চিন্তা কৰি চাওঁ তেন্তে কিন্তু চাব কেতিয়াবা আমাৰ কিছু কৰ্মৰ বাবে আমাৰ ধৰ্ম লজ্জিত হয় ঠিক এনে এটি ঘটনাই আজি সংঘটিত হৈছে পশ্চিম বংগৰ পৰা আজমিৰমুখী গৈ থকা এখন ট্ৰেইনত কিছু ব্যক্তিয়ে নামাজ পঢ়িছিল ট্ৰেইনৰ ভিতৰত থকা সেই ৰাস্তা যি পথেৰে ট্ৰেইনৰ যাত্ৰীসকল আহা যোৱা কৰে ট্ৰেইনৰ ভিতৰত সেই ৰাস্তাত কিছু সংখ্যক ব্যক্তিয়ে নামাজ পঢ়িছিল আৰু তাৰে বাবে কিছু অন্য ধৰ্মৰ ব্যক্তিয়ে তেওঁলোকক কাণত ধৰাই ক্ষমা খুজিবলৈ বাধ্য কৰিছিল এই ঘটনাটো সোশ্যাল মিডিয়াত প্ৰচাৰ হৈছে এতিয়া এটা বহুত লাজৰ বিষয় হৈছে ইয়াত ভুলটো কাৰ একাংশই কৈ আছে যে যিসকলে কাণত ধৰাইছে বা ক্ষমা খুজিবলৈ বাধ্য কৰাইছে তেওঁলোকৰ ভুল কিয়নো এগৰাকী ব্যক্তিয়ে যদি তেওঁৰ নিজৰ কৰ্মখিনি কৰি আছে তেওঁৰ নিজৰ ধৰ্ম পালন কৰি আছে হেয়া তেওঁৰ অধিকাৰ আছে পালন কৰাৰ তেওঁ কাকো কোনো ধৰণৰ ডিস্টাৰ্ব দিয়া নাই অসুবিধা দিয়া নাই তেওঁ পালন কৰি আছে তাতে অন্য ব্যক্তিয়ে গৈ তেওঁক বাধা দিয়াটো হেতু ভুল এটো কিন্তু একাংশ ব্যক্তিৰ চিন্তাধাৰা কিন্তু ইয়াত আসলতে আমি যদি কথাষাৰ আৰু গভীৰভাৱে চিন্তা কৰি চাওঁ তেতিয়া কিন্তু ভুল আসলতে ওলাব সেই সংখ্যক ব্যক্তিৰ যি সংখ্যক ব্যক্তিয়ে তাত নামাজ পঢ়ি আছিল কিয়নো ইছলাম ধৰ্মইটো আপোনাক কোৱা নাই এই কথাষাৰ যে আপুনি যতে ততে যেনেকেই হোক কাৰোবাৰ সুবিধা হোক বা অসুবিধাই হোক কাৰোবাৰ কিবা কষ্ট হোক বা নহওক আপুনি এনি হাউ আপুনি নামাজ পঢ়িবই লাগিব হেয়াটো ইছলামে কতো কোৱা নাই ইছলামেটো এই আদেশ কতোৱে দিয়া নাই যে আপুনি অন্যক কষ্ট দি অন্যক অসুবিধাত পেলাই আপুনি নামাজ পঢ়িব লাগিব ট্ৰেইনৰ মাজত যিটুকুৰা জায়গা থাকে অহা যোৱাৰ বাবে একেবাৰে কম জায়গা থাকে ঠেক একেবাৰে আপোনাৰ মই ভাবো 1.5 ফুট বা 2 ফুট বহল এটা দীঘল ৰাস্তা থাকে যি ৰাস্তাৰে ব্যক্তিসকল আহা যোৱা কৰে যাত্ৰীসকল আহা যোৱা কৰে সেই কণমানি জায়গাক যদি কোনোবাই ঘেৰি পেলায় আৰু পথ বন্ধ কৰি দি যদি তাত নামাজ পঢ়া আৰম্ভ কৰি দিয়ে তেতিয়াহলে অহা যোৱা ব্যক্তিসকলৰ কষ্ট হয় বহুতৰে বহু কাম থাকে কাৰোবাৰ ইমাৰ্জেন্সি থাকে আহা যোৱাত তেতিয়া তেওঁলোকে ৰৈ দিবলগীয়া হয় তো বহুতে কষ্ট পায় কিন্তু এই কথাকাৰ মই নিজেও দেখিছো কেইবাবাৰো মই ট্ৰেইনত এই বস্তুটো পাইছো এই ঘটনা হৈছে মোৰ চকুৰ সন্মুখতে এতিয়া কথা হৈছে যে এনেদৰেতো ইছলামে নামাজ পঢ়িব কতো কোৱা নাই এয়া তেওঁলোকে আসলতে কি কৰি আছে ইছলামক অপমান কৰা নাই নে নামাজ এটা পবিত্ৰ বস্তু পবিত্ৰ মনেৰে পবিত্ৰ শৰীৰেৰে পবিত্ৰ স্থানত পঢ়িব লাগে ট্ৰেইনৰ মাজত সেই টুকুৰা জায়গা একেবাৰে ঠেক আৰু সাগে পবিত্ৰ হোৱাৰো সম্ভাৱনা কেতিয়াবা কম থাকে কিয়নো বিভিন্ন ৰকমৰ ব্যক্তি তাত উঠা মেলা কৰি আছে কাৰ জোতা কাৰ চেণ্ডেলত কি লাগি থাকে কোনেও নাজানে তেনে এটুকুৰা জায়গাত পথ বন্ধ কৰি দি নামাজ পঢ়াটো জানো শুদ্ধ হৈছে হেয়াটো নিজৰ ভুল আজি নিজৰ ভুলৰ বাবে তেওঁলোকে ক্ষমা খুজিবলগীয়া হৈছে নিজৰ ভুলৰ বাবে তেওঁলোকে কাণত ধৰিবলগীয়া হৈছে
ইছলামে এটা নুকুয়া কথাত তেওঁলোকে কৰিম বুলি ভাবি তাকে ধৰ্ম বুলি ভাবি তেওঁলোকে সেই কামখিনি কৰিছে কৰাৰ ফলত তেওঁলোকে নিজে আজি লজ্জিত হৈছে আৰু গোটেই ধৰ্মকে লজ্জিত কৰিছে গতিকে বহুতেই এই ঘটনাটোক এটা বেলেগ দিশত লৈ যাব আৰু তেওঁলোকে এই মন্তব্য কৰিব চেষ্টা কৰিব যে এটা সাম্প্ৰদায়িক ৰূপ দিব চেষ্টা কৰিব যে হিন্দু ব্যক্তিসকলে মুছলমান ব্যক্তিসকলক নামাজ পঢ়াত বাধা দিছে ট্ৰেইনত তেওঁলোকে কত অধিকাৰ পালে এতিয়া কি মুছলমান ব্যক্তিসকলে ট্ৰেইনতো নামাজ পঢ়িব নোৱাৰিব নেকি তেওঁলোকৰ তাতো বাধা দিব নেকি তেওঁলোকক তেনে কিছুমান মন্তব্য বহুতেই কৰিব কৰি পেলাই এটা বেলেগ দিশত ঘটনাটোক লৈ যাব চেষ্টা কৰিব কিন্তু মই আপোনালোকক অনুৰোধ জনাম যে কথাবোৰ আমি সকলোৱে চিন্তা কৰিব লাগিব হয় নামাজ পঢ়িব পাৰে আপুনি যত মন যায় তাতে নামাজ পঢ়িব পাৰিব এই কথাকাৰ আমাৰ হাদিসত আহিছে উল্লেখ আছে কিন্তু ইয়াৰ অৰ্থ এয়াই নহয় যে আপুনি এটা বজাৰতো নামাজ পঢ়া আৰম্ভ কৰি দিব মাছৰ বজাৰত আৰম্ভ কৰি দিব সবজি বজাৰত আৰম্ভ কৰি দিব ট্ৰেইনত আৰম্ভ কৰি দিব বাছত আৰম্ভ কৰি দিব আপুনি যত নামাজ পঢ়িব মন যায় তাতে পঢ়িব পাৰিব কিন্তু ইয়াৰ অৰ্থ এয়াটো নহয় নামাজ পঢ়িবৰ বাবে আপুনি সদায় লক্ষ্য ৰাখিব লাগিব আপুনি যে নামাজ পঢ়ি আছে আপুনি যি জাগাত নামাজ পঢ়িছে আপোনাৰ নামাজ পঢ়াৰ বাবে ওচৰে পাজৰে কিছু ব্যক্তিৰ কোনো কষ্টটো হোৱা নাই হেতু লক্ষ্য ৰাখিব লাগিব আপুনি মছজিদত নামাজ পঢ়ক হেয়া বেলেগ কথা ঘৰত নামাজ পঢ়ক হেয়া বেলেগ কথা ৰাজহুৱা অনুষ্ঠানত ৰাজহুৱা জাগাত যেতিয়া আপুনি নামাজ পঢ়িব যত বিভিন্ন ধৰণৰ সমাগম থাকে মানুহৰ তেনেকুৱা স্থানত যদি আপুনি নামাজ পঢ়ি আছে তেতিয়া কিন্তু আপুনি লক্ষ্য ৰাখিব লাগিব যে আপোনাৰ নামাজে যাতে কাকো কষ্ট নিদিয়ে কাকো তেওঁলোকৰ কামত বাধা নিদিয়ে এটা ট্ৰেইনত যে নামাজ পঢ়ি আছিল তে নিশ্চয় বাধা দিছে তাত অহা যোৱা ব্যক্তিসকলৰ পথ বন্ধ হৈ গৈছে তেওঁলোকে অহা যোৱা কৰিব পৰা নাই একেবাৰে কম জায়গা থাকে তাত ৰৈ দিব লাগিব তেওঁলোকে যেতিয়ালৈকে নামাজটো শেষ নহয় গতিকে মই জনাব বিচাৰিম হেতু যিসকল ব্যক্তিয়ে নামাজ পঢ়ি আছিল তেওঁলোকৰহে ভুল কিয়নো আমাৰ ইছলাম ধৰ্ম এই কথাকাৰ কতো কোৱা নাই স্পষ্ট কোৰানত সূৰা 2 আয়াত নম্বৰ 286 আল্লাহ তাআলাই ঘোষণা কৰিছে লা ইউকাল্লিফুল্লাহু নাফসান ইল্লা উসাহা কোনো ব্যক্তিকে আল্লাহ তাআলাই তেওঁৰ সামৰ্থ্য তেওঁৰ শক্তিতকৈ বেছি অধিক কোনো ধৰণৰ আদেশে দিয়া নাই যিমানখিনি তেওঁ কৰিব পাৰিব তেওঁ সিমানখিনিয়ে আদেশ দিয়া হৈছে ট্ৰেইনত যে নামাজ পঢ়িলে সেই ৰাস্তা বন্ধ কৰি দি নামাজ পঢ়িব লাগিব হেয়া কোনো কথা নাই আপুনি নিজৰ সিটতে বহি পেলাই আপুনি স্মৰণ কৰি ধ্যানত বহি আপুনি নামাজ পঢ়িলে আকাৰে ইংগিতেৰেও নামাজ পঢ়িব পৰা যায় তাতে যে আপুনি পথ বন্ধ কৰি দিব লাগিব হেয়াটো কোনো কথা নাই তাতো পঢ়াৰ অন্য ধৰণ আছে বুদ্ধি আছে কিন্তু তাকে নকৰি আমি ৰাস্তা বন্ধ কৰি দি পেলাই নামাজ পঢ়াটো হেতুটো ইছলাম নহয় ইছলামেটো এনে ধৰে কাকো অসুবিধাত পেলাবলৈ কাৰণে কোৱা নাই কিয়া অহা যোৱা ব্যক্তিসকলৰটো অসুবিধা হৈছে ন তাত গতিকে নিজৰ ভুলৰ বাবে আজি তেওঁলোকে কাণত ধৰিবলগীয়া হৈছে নিজৰ ভুলৰ বাবে তেওঁলোকে আজি লজ্জিত হৈছে ক্ষমা খুজিবলগীয়া হৈছে বহুবাৰ এনে ঘটনা ময়ো পাইছো দেখিছো কিন্তু তেওঁলোকক মানা কৰিলে তেওঁলোকে নামানে এটো কৰপা হৈছে জানেনে এটো এক ৰকম গুৰামি হয় বন্ধুসকল যে মই কৰিমে মই পঢ়িমে তুমি যিমানে মানা কৰা মই পঢ়িমে আরে নামাজ ইমান পবিত্ৰ বস্তু তেনে স্থানত পঢ়িব নেকি আপুনি নামাজ এ নামাজকটো অপমান কৰা হৈছে এটো ধৰ্মক অপমান কৰা হৈ আছে আপুনি পবিত্ৰ স্থানত গৈ পঢ়ক না মছজিদত পঢ়ক ঘৰত পঢ়ক আপোনাৰ পাৰ্সোনেল কোনবা জায়গা আছে তাত পঢ়ক পাৰ্সোনেল ট্ৰেইন আছে যদি তাত পঢ়ক পাৰ্সোনেল কাৰ আছে পাৰ্সোনেল বাস আছে আপুনি তাত পঢ়ক কিন্তু এনেকুৱা এখন বাহন এনেকুৱা এটা জায়গা যত বিভিন্ন ধৰণৰ ব্যক্তিসকল আহা যোৱা কৰি আছে তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ আছে সেই ব্যক্তিসকলক বাধা দি তেওঁলোকৰ কামখিনি ৰখাই দি আপুনি নামাজ পঢ়াটো হেতু কেনেকুৱা ধৰণৰ কৰ্ম আকো হেতুটো ইছলামত কতো নাই বন্ধুসকল বহুতে মোৰ কথাখিনি উলুটাকে ল'ব নেগেটিভলি ল'ব তেওঁলোকে আৰু এই কথাকাৰ ক'ব যে আৰে ভাই আমাৰ অধিকাৰ আছে আমি পঢ়িম আমাক কোনোবাই কিয় বাধা দিছে ঠিক আছে আপোনাৰ অধিকাৰ আছে তো তেওঁলোকৰো অধিকাৰ আছে অহা যোৱা কৰাৰ ৰাস্তাত আপুনি ৰাস্তাত কিয় পঢ়িছে তাত বুলে বহু জায়গা আছে সাইডেৰে ব্যক্তিসকল অহা যোৱা কৰিব পাৰিব তেতিয়াহলে বেলেগ কথা আছিল তাতটো ইমান জায়গা নাই যে সাইডেৰে অহা যোৱা কৰিব পাৰিব গতিকে হেতু কিন্তু ভুল ধাৰণা যিসকলে এই হাদিসক তেওঁলোকে কেন্দ্ৰ কৰি কথাবোৰ কয় যে নবীজিয়ে কৈছে প্ৰফেট মুহাম্মদে কৈছে সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতে কৈছে যে পঢ়িব পাৰিব ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি বজাৰত পঢ়িব পাৰিব ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি ট্ৰেইনত পঢ়িব পাৰিব এনেদৰে মানুহক কষ্টত পেলায় অসুবিধাত পেলায় সেই হাদিসমূহৰ অৰ্থ আছিল যত কাৰো কোনো অসুবিধা হোৱা নাই ভিৰ ভাৰ নাই বজাৰ নহয় অহা যোৱা কৰা নাই ৰাস্তা নহয় যত কাৰো অসুবিধা নহয় সিধা সিধি কথা তেনেকুৱা জায়গাত আপুনি নামাজ পঢ়িব পাৰিব
গতিকে বন্ধুসকল যিটো ঘটনা সংঘটিত হৈছে ট্ৰেইনত সেইটো কিন্তু বহুত লাজৰ কথা সেয়া হ'ব নালাগিছিল আমি অজানিতে কিন্তু ইছলামক কিন্তু আমি আজি অপমানহে কৰিছোঁ আমি চিন্তা কৰিব লাগিব কথাকাৰ আমি অজানিতে কিন্তু আমি আল্লাহ তাআলাক তেখেতৰ আল্লাহ তাআলাৰ কুৰাণখনক প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি কিন্তু অপমান কৰিছোঁ আমি নামাজক অপমান কৰিছোঁ কিন্তু এয়া কিন্তু এক প্ৰকাৰ গুৰামী হয় আৰু এই গুৰামীৰ আৰত কোন আছে জানেনে যি ব্যক্তিসকলে নামাজ পঢ়ি আছিলে তেওঁলোকক লক্ষ্য কৰিলে আপোনালোকে দেখিব পাৰিব যে একেবাৰে সহজ সৰল সাধাৰণ ব্যক্তি আছিল তেওঁলোক চাগে কৰবাত কাম কৰিব গৈ আছে বা তেওঁলোক কৰবাত ফুৰিব গৈ আছে তেওঁলোক কিন্তু এই মৌলানা টাইপৰ কোনো ব্যক্তি নহয় কোৰাণ হাদিস জনা তেনে লাগিল এটা কথা হৈছে তেওঁলোকক এই কথাকাৰ কোনে শিকাই দিলে একাংশ মৌলানাই তেওঁলোকক শিকাই দিছে যে আপোনালোকে নামাজ পঢ়িবই লাগিব টাইম হলে পঢ়িবই লাগিব এই কথাকাৰ কিন্তু তেওঁলোকক ভুল শিকাই দিছে এতিয়া এই ভুলটো আসলতে এই একাংশ মৌলানাৰ হয় তেওঁলোকে কিন্তু সত্য কথাখিনি যি ধৰে বুজাব লাগিছিল তেওঁ হেদৰে বুজাই নিতিলে আৰু তেওঁলোকে ভুল বুজাই দিয়াৰ বাবে আজি এই ব্যক্তিসকল কিন্তু লজ্জিত হৈছে ইয়াত ভুলটো আসলতে এই একাংশ মসজিদৰ ইমাম একাংশ মৌলানাৰ হে ভুল হৈছে তেওঁলোকে কথাখিনি বুজাই নিতিলে আৰু যাৰ ফলত আজি তেওঁলোক অপমান সহ্য কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ লগতে ইছলামো অপমানিত হৈছে বন্ধুসকল এটো কিন্তু এটা বহুত চিন্তাৰ বিষয় কথাবোৰ আমি সকলোৱে ভাবিব লাগিব সময়ে সময়ে আমাৰ কিছু গুৰামী সময়ে সময়ে আমাৰ কিছু ভুলৰ বাবে আমাৰ ধৰ্ম লজ্জিত হৈছে আপুনি এনে কোনো কামে নকৰিবচোন যি কামৰ বাবে ধৰ্ম লজ্জিত হয়